লখিমপুৰ জিলা কংগ্ৰেছৰ উদ্যোগত এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আছে আৰু এই সভাত আমাৰ হিমন্ত বিশ্ব শৰ্মা কোন এই সম্পৰ্কে কিছু কথা আলোচনা হয় আৰু সভাৰ শেষত গোৰেশ্বৰ সমষ্টিটো নৱগঠিত গোৰেশ্বৰ সমষ্টিত প্ৰাৰ্থী সম্পৰ্কে আলোচনা হয়। প্ৰাৰ্থী একাংশ ছ'চিয়েল মিডিয়াত বা DY 365ত প্ৰকাশ হৈছিল যে এই চিটটো CPIMক এৰি দিব। ইয়াতে কংগ্ৰেছ কৰ্মীসকলে গৰিষ্ঠভাৱে প্ৰতিবাদ কৰিছোঁ। আমি বলিষ্ঠভাৱে প্ৰতিবাদ কৰি কংগ্ৰেছ নেতৃত্বক অনুৰোধ আৰু দাবী জনাইছোঁ যে এই গোৰেশ্বৰ যিটো সমষ্টি, এই সমষ্টি গোৰেশ্বৰৰ এজন স্থায়ী কংগ্ৰেছ দলৰ প্ৰাৰ্থী লাগে। এইটো আমাৰ সভাই আজি সৰ্বসন্মতভাৱে সিদ্ধান্ত কৰি আমি প্ৰস্তাৱ দিয়াৰ উপৰিও অহাকালি এটা প্ৰতিবাদী দল আমি ৰাজীৱ সজাতি দল আমি ৰাজীৱ ভৱনত গৈ তাত আমাৰ দাবী বা প্ৰস্তাৱসমূহ ছাবমিট কৰিম। নিশ্চয় দলে আমাক এই কথাটো বিবেচনা কৰিব, কাৰণ বিগত 6-7 মাহ ধৰি আমাৰ ইয়াত কংগ্ৰেছৰ বিভিন্নজন 8-9জন কেণ্ডিডেট গোটেইকেইটাই নিজা নিজাকৈ দলৰ কাম কৰি আছে। গতিকে কংগ্ৰেছ নেতৃত্বই এই বিষয়টো পুনৰ বিবেচনা কৰি কংগ্ৰেছ দলে ৰাখিব বুলি আশা কৰিছোঁ। গতিকে আপোনালোকক আজি আমি এই সাংবাদিক মেলৰ জৰিয়তে এইটোকে আমি দাবী জনাম যে এই চিটটো আমি কোনো কাৰণত অন্য দলক এৰি নিদি কংগ্ৰেছ দলে নিজে ৰাখিবৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। ক্ষুব্ধ হৈছোঁ, আমি কংগ্ৰেছ কৰ্মীসকল যথেষ্ট ক্ষুব্ধ হৈছোঁ, কাৰণ CPMৰ ইয়াতে যেনেকুৱা তেওঁলোকৰ প্ৰভাৱ বিস্তাৰ থাকিব লাগিছিল সেই প্ৰভাৱ বিস্তাৰ নাই। যোৱাবাৰো তেওঁলোক হাৰিছে। গতিকে এইবাৰো তেওঁলোকে হাৰি পেলাই BJPক ৱাক অভাৰ দিয়াটো আমি পক্ষপাতিক কেতিয়াও নহয়। নতুন জিলাত নতুন সমষ্টি পাইছোঁ। আমি কংগ্ৰেছী, আমি এটা সৈনিক হয়। আমি বহুত দিন আগৰ পৰাই কংগ্ৰেছ কৰি আহি এই পৰ্যায়ত আহি পাইছোঁ। এই সময়ত যদি আমি অইন এটা দলত যদি আমাৰ এই সমষ্টিটো দিয়ে তেতিয়াহ'লে আমাৰ এই সৈনিকবিলাক পৰিবাৰ মৰিব। মোৰ ক'বলৈ এইখিনিয়ে।